ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভাল। মই মোৰ ইউটিউব চেনেল ৰীতামণি কিটচেন উইথ ব্লগলৈ আপোনালোক সকলক স্বাগতম জনালোঁ। আজি যিহেতুকে বিশ্বকৰ্মা পূজা আৰু মই এটা ব্লগ আৰম্ভ কৰিলোঁ আৰু মই আজি কি কৰোঁ আপোনালোকক দেখুৱাই যাম ধুনীয়াকৈ। আৰু আমাৰ ছোৱালী দুজনী এতিয়া গাড়ী ধুব গৈছে। গাড়ী আৰু ইহঁতৰ চাইকেল, সৰু চাইকেল, সৰুজনীৰ গাড়ী আৰু ডাঙৰটোৰ চাইকেল ধুব গৈছে দুয়োটাই। আৰু আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই যাম মই কি কৰোঁ। এইফালে মই প্ৰসাদ দিলোঁ মন্দিৰত আৰু এতিয়া খিচাৰি বনাই আছোঁ ঘৰতে আৰু ইহঁতে গাড়ী ধুই আছে। গোটেইখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম আৰু নিশ্চয় চাই যাব। আৰু সকলোলৈকে মোৰ ফালৰ পৰা বিশ্বকৰ্মা পূজাৰ শুভকামনা জনালোঁ। আৰু মই যিমানখিনি পাৰোঁ ধুনীয়াকৈ দেখুৱাই যাম কি কৰিছোঁ আজি। আৰু ভিডিঅ'টো নিশ্চয় শেষলৈকে আপোনালোকে চাই যাব। হ'ব তোমাৰ হ'ব ya kita kata mau dikit মালা লৈ আছে গাড়ীত লগাব। তাইৰ চাইকেল আছে আৰু গাড়ীত লগাব দুয়োটাই ধুইছে। মই ধুনীয়াকৈ গোটেইখিনি দেখুৱাই যাম আপোনালোকক দুয়ো কেনেকৈ গাড়ী ধুইছে আৰু ভিডিঅ'টো চাই যাব নিশ্চয়।